মানুষ চিনি পোৱা নাই চিনি পোৱা নাই নেকি আপুনি একো চিন্তা নকৰিব আমাৰ যোগ শিবিৰ আছে তাতে ৰাতিপুৱা 5 বজাৰ পৰা যোগাসন শিকোৱা হয় আপোনাৰ ভাইৰ যি বেমাৰ হৈছে সব বেমাৰ ভাল হৈ যাব লৈ আহক এতিয়া আপুনি
কি হয়েছে হ্যাঁ হ্যাঁ জায়গা না পালি নাকি যা হ্যাঁ হ্যাঁ আমার গাঁর মান সম্মান শেষ করবি নাকি হ্যাঁ বেশি করে হ্যাঁ মই আজি ভদ্র গাঁর মান সম্মান সব শেষ করে দিচ্ছে আপুনি সদায় এনেকৈ মদ খায় নেকি আপুনি এনেকৈ সদায় মদ খাই গ'লে আপোনাৰ লিভাৰ বেয়া হ'ব কিডনী বেয়া হ'ব আপুনি এদিন মৰি যাব হয় আপুনি মৰি যাব তেতিয়াহ'লে আপুনি আজিৰ পৰা মদ খাই আহি দিয়ক মই সকলো কথা বুজি মই আজিৰ পৰা মদ নাখাওঁ আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ কথা ভাবক ঠিক আছে 1, 2, 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. Ahola! Ahola! Yo Ahola! Yo Ahola! Ahola! Musa Ahola! Ahola! মেমোরি নেই মুখ কিয় দিলি ধনভাই নগৰৰ গ্ৰীণ ফিল্ডত স্বামী বাবা ৰামদেৱজীয়ে নিজে আহি যোগ প্ৰশিক্ষণ দিব বিভিন্ন বেমাৰৰ বিভিন্ন দিহা পৰামৰ্শ দিব যাতে কোনো টকা পইচা নালাগে গতিকে আপোনালোকে আহি ইয়াতে নিজৰ নানা ধৰণৰ বেমাৰৰ চিকিৎসাৰ বিধান লওক আহক আমি সকলোৱে ইয়াতে আহি যোগ প্ৰণায়াম কৰোঁ खोनासं फैगौ 21 नैजिसे आरो 22 सुनिए अगला 21, 22 और 23 तारीख को स्वामी जी महाराज कोकराझार ग्रीन फील्ड में पधार रही है। उन्होंने आके हम लोग के साथ योगा करेंगे और बहुत बीमारी के इलाज के बारे में बताएंगे। आइए हम लोग सब एक साथ में कोकराझार चले और योगा करें और बीमार को हटाए। आइए ओम আপোনালোকে নিশ্চয় শুনিলে আপোনালোকে হয়তো কিছুমানে বুজি পাইছে কিছুমানে ভালকে বুজি পায় মই আপোনালোকে ভালকে দিছো তাৰমানে আচল কথাটো হ'ল অহা 21, 22, 23 নৱেম্বৰ তাৰিখে আমাৰ পৰম পূজনীয় স্বামী বাবা ৰামদেৱজী আহি আমাৰ কোকৰাঝাৰ মহানগৰৰ বিডিসি বড়োদৰা নগৰৰ গ্ৰীণ ফিল্ডত স্বামীজী নিজে আহি আমাক যোগ প্ৰশিক্ষণ দিব। তাত আপোনালোকে বিভিন্ন ধৰণৰ বেমাৰ যেনে চুগাৰৰ পৰা আৰম্ভ কৰি চুগাৰ টাইফয়েড মহিলাসকলৰ বিভিন্ন বেমাৰ যেনেকুৱা মাহেকীয়া বেমাৰ বগাচাপ বেমাৰ আৰু পুৰুষসকলৰ বেমাৰ আছে যেনেকুৱা ধৰণৰ কিডনীৰ পৰা আৰম্ভ কৰি পেলাই গেষ্ট্ৰিকৰ প্ৰব্লেম তাত বিভিন্ন ধৰণৰ বেমাৰ গোটেইবিলাক আপোনালোকে আমাৰ স্বামীজী নিজে যোগ প্ৰশিক্ষণ দিব। তাৰমানে বেমাৰৰ আৰোগ্যৰ দৃঢ় পৰামৰ্শ দিব। গতিকে শ্ৰদ্ধা ৰাইজ আপোনালোকে এই সুবৰ্ণ সুযোগটো আপোনালোকে নেহেৰাব। গতিকে আহক আৰু মাত্ৰ আপোনালোকে তাৰিখটো মই মনত ৰাখিব অহা 21, 22, 23 নৱেম্বৰ জেগাটো হ'ল কোকৰাঝাৰ মহানগৰৰ বিডিসি বড়োদৰা নগৰৰ গ্ৰীণ ফিল্ডত। গতিকে শ্ৰদ্ধা ৰাইজ আপোনালোকে আহক আপোনালোকে সুস্থ হওক আপোনালোকে সুস্থভাৱে জীৱন যাপন কৰক আপোনাৰ নিজৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্য তথা গাঁওবাসীক আপোনালোকে সুস্থ কৰি পেলাওক। ধন্যবাদ। নিজৰ লগতে আনকো সুস্থ কৰোৱা গণে কি কৰিব মৰে কি কৰিব যদি নকৰা যত্ন জীবন তোমার কামই নহব যদি নকৰা যত্ন।